হাই গাইজ, আপোনালোকৰ কি খবৰ? আশা কৰোঁ চবেই ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু য'ত যাম এনেকুৱা এটা জেগাত যাম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব গাইজ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মুনু ভাই আহি আছে আমাৰ। ফাইনেলি আহি পালোঁ আৰু মুনু ভাই আহি গ'ল আমাৰ গাড়ী স্প্লেণ্ডাৰ, হিৰ' হণ্ডা স্প্লেণ্ডাৰ নতুনকৈ লৈছে। মুনু ভাই আজি কেনেকুৱা লাগিব যায়? একদম বিৰাট ভাল লাগি যাব। আমি যিটো জেগাত চাম না আপোনালোকে চাই ক'ব আৰু। গাড়ী চাড়ী ষ্টাৰ্ট দি ল'লোঁ মজাকে। বলক এতিয়া গৈ থাকোঁ আৰু ধুনীয়াকৈ যাম, মজা হ'ব আজি। আৰু ফাইনেলি আহি পালোঁ আমি এতিয়া বৰিহাটত তেল চেল ভৰাই ল'ম। মানে কি ক'বা আজি? কি ক'ম আৰু, তেলটো ভৰাই লওঁ আৰু ফাইনেলি আমি 200 টকাত তেল ভৰাই লওঁ মজাকে। আৰু ভাই 200 টকাৰে তেল দি আৰু ধুনীয়াকে তেল চেল ভৰাই ল'লো আৰু বঢ়িয়াকে গৈ আছো এতিয়া আমি। আৰু বৰিহাট মোটামুটি আহিহে পালোঁ আৰু গৈ আছো। আৰু এনেকৈ বৰিহাটৰ পৰিৱেশটো এইটো আৰু গৈ আছো এনেকৈ। আৰু আহি পাই গ'লো লহৰঘাট বজাৰ। এইখন লহৰঘাট বজাৰ। আৰু আমি য'ত যাই আছো ৰাণী খামাৰত যাই আছো। আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব। মোটামুটি ভিডিঅ' আছে তাতে আপোনালোকক দেখাই দি আছো। অলপ গৈ থাকো। আৰু চাৰিওফালে পাহাৰ আৰু এনেকুৱা জেগা এটাত আহি গৈছো। আৰু পাহাৰীয়া এলেকা এটা, আৰু পাহাৰীয়া এলেকাটোৰ ভিতৰতে আমি আজি আহি গ'লো। আৰু ভাল লাগিব। আৰু ইফালে চাৰিওফালে পাহাৰ আৰু ভাল লাগিব। আৰু আমি এনেকৈ গৈ আছো দেচোন গাই। এনেকৈ চাহপাত বাগান বিলাক এনেকৈ আছে। আৰু ইয়াতে আহি গ'লো ধুনীয়াকে। আৰু ইফালেও চাহপাত বাগান। আৰু এনেকৈ গৈ আছো আৰু চাহপাত বাগান। আপোনালোকে ৰাণী খামাৰ আহিলেও এনেকৈ গাঁৱৰ ভিতৰে যাব লাগিব। চান্দুবি আহিলেও এনেকৈ গাঁৱৰ ভিতৰে যাই থাকিব লাগিব। আৰু এনেকৈ আমিও গৈ আছো। বঢ়িয়া মজা বলক। আৰু এনেকুৱা লাগিব যে আহি কিনে বহুত শান্তি পাব আৰু ধুনীয়া পৰিৱেশত আহিছো আজি। আৰু ভাল লাগিব আৰু নিৰল নিস্তব্ধ ঠাই মজা। আৰু চাৰিওফালে পাহাৰৰ মাজেদি যাই আছো। শালবাৰীৰ মাজে যাই আছো। আৰু এতিয়া মুনু ভাই আৰু মই। মুনু ভাই কেনেকুৱা লাগছে? মজা ভাল লাগিছে। আৰু ফাইনেলি চান্দুবি আহি গ'লো। আৰু চান্দুবিক যাই ইফালেদি গেলি পিকনিক প্লেচটো পাই। আৰু এনেকৈ এইটো ৰাস্তাইদি গেলি ৰাণী খামাৰ। আৰু এনেকৈ ৰাণী খামাৰ হৈ যাব লাগিব। আৰু ইফালেদি খানা খাব যোৱা এইটো পিকনিক প্লেচটো। আৰু এতিয়া বৰ্তমান আছো আমি মুনু ভাই আৰু মই। আৰু বাকী যাই আছো আৰু বেছি পোৱা নাই। আমি যাই কিনে চান্দুবি আৰু মোটামুটি পালোৱে। আৰু এতিয়া ধুনীয়া গৈ আছো। আৰু আপোনালোকক দেখাই দি আছো কোনফালেদি যাই আছো। আৰু এইখন আপোনালোকৰ দলংখন পাব আহিলে। আৰু এইখন দলং পাৰ হৈ যাব লাগিব। আৰু এনেকৈ গৈ আছো। আৰু গাইজ ফাইনেলি তাতে লেখাই আছে চাইনবোৰ্ড। আপোনালোকে আহিলে গম পাব। আৰু ইয়াতে ৰাণী খামাৰ বুলি লেখাইছে। ৰাণী খামাৰত যায় এইটো ৰাস্তাইদি চিধাকে। আৰু ইয়াতে এইটো পিকনিক প্লেচটো। আৰু মানে ইয়াতে আহিলে আপোনালোকে মেলা চেলা মানে চাব পাৰে। আৰু বলক গৈ থাকো ৰাণী খামাৰলৈকে। আৰু ফাইনেলি যাই আছো বঢ়িয়া ঠাই, নিৰল নিস্তব্ধ ঠাই, মজাকে যাই আছো মুনু ভাই আৰু মই। আৰু মুনু ভাই আজি কেনেকুৱা লাগিলে আহি কিনে? আৰু চেগুন গাছ গিলা বেছিকে ভাল লাগছে বোলে গাইজ। আৰু গৈ আছো বলক গৈ থাকো। আৰু পোৱা নাই আৰু মোটামুটি আৰু 5 কিলোমিটাৰ মান যাব আছে। আৰু গৈ আছো। আৰু বৰ্তমান য'ত আছো নহয় ৰাণী খামাৰ আহিয়ে পালো মোটামুটি। আৰু এনেকৈ ধুনীয়াকৈ আপোনালোকক দেখাই দি আছো। ধুনীয়া নদী এটা আছে। আৰু আপোনালোকক আহক আৰু ধুনীয়াকে নাৱত উঠক আৰু পইচা দিয়ক দাদাহঁতক। আৰু ভাল লাগিব। আপোনালোকৰ খালি আহক। আৰু য'ত যাম নহয় এনেকুৱা এটা জেগাত যাম মজাকে যাই আছো। বলক গৈ থাকো। এইবিলাক নাও চাৰিওফালে নাও আছে। আৰু ইয়াতে উঠিলে এনেকৈ একপাক আপোনালোকক ঘূৰাই আনিব ধুনীয়াকে এনেকৈ নদী তৈৰি। আৰু আপোনালোকে পইচাটো দিবতো লাগিব। সিহঁতৰো কষ্ট হয় না। আৰু এনেকৈ বালাত বুলি আছো আমি। আৰু আমাৰ ছায়া মাখান এনেকৈ গৈ আছে। আৰু আমি এনেকৈ বালাত বুলি আছো। আৰু ইফালে নাও চাৰিওফালে নাও। আৰু ইয়াতে উঠাই দিব পইচা দিলে হ'ল। দাদাহঁতে এনেকৈ ৰখি থাকে। আৰু ফটো আপোনালোকে উঠিব পাৰে। আৰু এনেকৈ পানী চানী লাহি দিলো মজাকে লাহি দিলো। আৰু নামি নাযাওঁ মানে জোতা পিন্ধি আছো তো তাৰ কাৰণে নামি যোৱা নহ'ল মজাকে। আমাৰ মুনু ভাই বঢ়িয়াকে পানীত নামি আছে। চেণ্ডেল পিন্ধি আহিছে ধুনীয়াকে। আৰু মই জোতা পিন্ধি আছো। কেনেকুৱা লাগছে ভাই? মজা লাগছি বোলে। মজা। আৰু আমি চাৰিওফালে নদীটোৰ এনেকৈ বালা চালা পৰিছে তলত আপোনালোকে দেখিয়ে আছে। আমি মুনু ভাই আৰু মই এনেকৈ ফুৰি আছো না কি? মজাকে ঘূৰি আছো দুয়োটাই বুলি কিনে। ভাল লাগিছে। আপোনালোকেও আহক গাইজ, ভাল লাগিব।
আৰু যদি আপোনালোকে আহে এনেকুৱা সৰু সৰু এটা ৰাস্তাইদি আহি থাকিব লাগিব, এনেকৈ মজাকে আহি থাকিব লাগিব আৰু আগুৱাই যাই থাকিব লাগিব আৰু এনেকৈ ধুনীয়াকৈ সৰু সৰু ৰাস্তাইদি যাই থাকিব লাগিব ৱাটাৰফলটো চাবলৈ। আৰু আহক আৰু ভাল লাগিব। আৰু আমিও মুনু ভাই আৰু মই এনেকৈ বুলি বুলি গৈ আছো। আৰু এইটো হ'ল নদীটো তলত, ইয়াতে পল্লি নাবাছে বহুত ডঙা। আৰু এতিয়া আমি এতিয়া গৈ আছো, ভাগৰ লাগি গৈছে, ভাল লাগিছে আহি কিনে। আৰু যিখিনি জেগাত আছো নহয়, মই যাই আছো এতিয়া আহিছিলো ৰাণী খামাৰ, আৰু ইয়াৰ পৰা মোটামুটি 2 কিলোমিটাৰ, মই যোনটো ৰাস্তাইদি যাই আছো সেইটো ৰাস্তাইদি গেলে 2 কিলোমিটাৰ 3 কিলোমিটাৰ গ'লে আমি উকিয়াম পাই যাম। আৰু আজি নাযাওঁ বাৰু, আজি মুনু ভাইৰো ভাগাৰ লাগছি আৰু মোৰো ভাগাৰ লাগছি, আৰু দুয়োটাই আহিছো, খানা চানা খোৱা নাই, এতিয়া ৰুটি পৰঠা অলপ খাই ল'ম। আৰু দুয়োটাই জছত আহিলো আৰু ভাল লাগে, আৰু আহোঁ বুলি আহিছো আজি গাইজ। আৰু আহিলে আপোনালোকে এনেকৈ মানে সৰু এটা নদী আছে, আৰু এনেকৈ মানে পাৰ হৈ যাব লাগিব ধুনীয়াকে। আৰু মুনু ভাই আৰু মই গৈ আছো মজাকে। আৰু এনেকৈ আপোনালোকে আহক আৰু এনেকৈ গৈ থাকক, আৰু মই গৈ আছো। বহুত মানুহ নামি আহি আছে, আৰু আমি এতিয়া যাই আছো, বৰ্তমান পোৱা নাই। আৰু গৈ আছো এনেকৈ পাহাৰৰ ওপৰে ওপৰে সৰু সৰু ৰাস্তাইদি, বলক গৈ থাকো। যিখিনি জেগাত যাই আছো নহয়, একদম পাৰ্বতী পাহাৰৰ নিচিনা থিয়া গাইজ। আৰু গৈ আছো আৰু পোৱা নাই, আৰু আপোনালোকে গম পাব আহিলে, আহক খালি। আৰু যেনেকৈ মানুহবিলাকে নামি আহিছে আপোনালোকে গমেই হৈছে, বহুত থিয় হয় এইখিনি। গৈ আছো বলক। আপোনালোকে দেখি আছে কেনেকুৱা ৰাস্তাইদি আমি গৈ আছো বুলি বুলি। আৰু তলত আছে নদীটো, আৰু আমি এনেকৈ গৈ আছো। আলি আলি এইডাল আলি বুলি ক'লেও কথা নাই গাইছ, আলি দি গৈ আছো, পুৰাকে গৈ আছো। আৰু বহুত মানুহ আহিছে আজি, আৰু আপোনালোকে আহক, ভাল লাগিব। আৰু বাকী যি কি নহওক বহুত ভাগৰো লাগিছে, আৰু গৈ আছো, পোৱা নাই বৰ্তমান। ধুনীয়া লাগিছে, আৰু বেছি গৰমো লগা নাই, যিহেতুকে ঠাণ্ডাৰ বতৰ, আৰু ইয়াতে বহুত ঠাণ্ডা আৰু ভাল লাগিব, আহক। আৰু ৱাটাৰফলটো সেইটোৱে হয়, আৰু তাইলৈকে গৈ আছো। ইয়াৰ পৰা মোটামুটি আৰু 10 মিনিট লাগিব, আৰু আপোনালোকক জুম কৰাই দেখাই দিছো সেইটো ৱাটাৰফলটো, আৰু গৈ আছো বলক গৈ থাকো। আৰু ফাইনেলি আহি পালো ৰাণী খামাৰ, যিটো মানে আপোনালোকক দেখাম বুলি কৈছিলো, সেইটো আপোনালোকক ৱাটাৰফলটো দেখালো, আৰু ধুনীয়াকে আহিছিলো মজাকে। আৰু আপোনালোকে চাব পাৰে ধুনীয়া লাগিছে, আৰু বহুত কষ্টৰ মাজত আহিছো। আপোনালোকে ভিডিঅ'টো চাই কিনে গমেই পাইছে, আৰু বহুত কষ্ট হৈছে, আৰু আহিলো ভাল লাগিছে। আৰু এইবিলাক মানুহবিলাকে এনেকে ধুনীয়াকে ফটো চটো উঠি আছে, আৰু আমাৰ তপন ভাইও ফটো চটো উঠি আছে। আৰু চাব পাৰে কি ধুনীয়া ভিউ গাইজ। আৰু এনেকৈ ওপৰৰ পৰা পানী চানী ধুনীয়াকে পৰি আছে তলত, ভাল লাগিব, গাও চাও ধুইও ভাল লাগিব। আৰু ভিডিঅ'টো চাই কিনে আপোনালোকে কেনেকুৱা পালে ক'ব, কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই কিনে ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই গাইজ।